নমস্কাৰ মই মল্লিকাই আপোনালোকক ইউটিউব চেনেল খৰিকা জাইলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজি এটা নতুন ভিডিঅ' আজি ভিডিঅ'টো আমাৰ একেবাৰে সহজতে হোৱা এবিধ ফুলৰ বিষয়ে এইবিধ ফুল মাৰ্চৰ পৰা অক্টোবৰলৈকে বৰ্তমান ফুলি থাকে আৰু সেই ফুলবিধকে মই আপোনালোকৰ আগত আজি চমুকৈ অলপমান ফুলবিধৰ বিষয়ে ক'ব খুজিছোঁ সেই ফুলবিধ হ'ল ব্লিডিং হাৰ্ট ব্লিডিং হাৰ্ট আপোনালোকে এয়া চাওক ব্লিডিং হাৰ্ট এজোপা ব্লিডিং হাৰ্ট আপোনালোকে গাঁৱৰ বা চহৰৰ মানুহৰ ঘৰত দেখিব যে জেউৰাই বা ৱালত এনেকৈ বগাই থাকে আৰু ফুলি থাকে আৰু এই ফুলজোপা হৈছে লতা জাতীয় ফুল কিন্তু এই ব্লিডিং হাৰ্টৰ এটা ভাল কথা হ'ল ইয়াক আমি লতা জাতীয় যদিও কাটিং কৰি পেলাই গুল্ম উদ্ভিদ কৰি ৰাখিব পাৰোঁ সেইকাৰণে ইয়াক টাবত কৰিবলৈ অতি সহজ আমি বগাবলৈ নিদিয়াকৈ মানে কাটিং কৰি পেলাই গুল্ম কৰিও ৰাখিব পাৰোঁ আৰু এই ফুলবিধৰ যতন খুব টান নহয় ইয়াক আপোনালোকে যেতিয়া পুলিটো আনে তেতিয়া শুকান গোবৰ আৰু শুকান গোবৰৰ লগত যদি আপোনালোকে অলপমান মাটি আৰু অলপমান মোটা বালি মিক্স কৰি পেলাই ৰুই থয় ই খুব সুন্দৰভাৱে ফলাফল দিয়ে আৰু ইয়াৰ লগতে প্ৰধান কথা হ'ল আপোনালোকে ইয়াৰ মানে যত্ন ল'বৰ সময়ত মাজে মাজে ইয়াক কি কৰিব লাগিব ফাৰ্টিলাইজ অৰ্থাৎ সাৰ প্ৰয়োগ কৰি থাকিব লাগিব যিহেতু টাবৰ মাটিখিনি খুব কম থাকে তাৰ সাৰখিনি শুহি লোৱাৰ পিছত আকৌ সাৰৰ প্ৰয়োজন হয় সেইকাৰণে আমি এনেকুৱা টাবত ৰোৱা অকল এই ব্লিডিং হাৰ্ট বুলিয়ে নহয় সকলো ফুলতে আমি মাহেকে পষেকে যদি এমুঠিমানকৈও সাৰ প্ৰয়োগ কৰি থাকিব পাৰোঁ তেতিয়াহ'লে যেতিয়া ফুলৰ ছিজন হয় তেতিয়া ভাল ফলাফল এটা দিয়েগৈ এই ব্লিডিং হাৰ্ট ফুলবিধ আপোনালোকে ঠাণ্ডা দিনত দেখিব যে একেবাৰে তাৰ অৱস্থাটো কাহিল হৈ গৈছে গছৰ পাতবিলাক সৰি গৈছে তেতিয়া ভয় খাব নালাগে এইটো স্বাভাৱিক পৰিঘটনা ই ঠাণ্ডা দিনত সাধাৰণতে ইয়াৰ গ্ৰথটো ৰৈ যায় আকৌ যেতিয়া আপোনালোকৰ ফেব্ৰুৱাৰী লাষ্টলৈ আহিব মাৰ্চ মানৰ পৰা ইয়াৰ গ্ৰথ আকৌ আৰম্ভ হয় ধুনীয়া হ'বলৈ ধৰে এতিয়া আপোনালোকে এবাৰ কাটিং কৰি দিব কাটিং কৰি দিয়াৰ লগে লগে বহাগত যেতিয়া এপ্ৰিলত যেতিয়া বৰষুণ পাব তেতিয়া এই জোপোহা হৈ পেলাই সেই আগবোৰতে ফুলিবলৈ ধৰিব আৰু সেই ফুল আপোনালোকে কেতিয়ালৈকে পাব জানেনে একদম একেবাৰে মাৰ্চৰ শেষৰ পৰা অক্টোবৰলৈকে সেই ফুল ফুলি থাকিব কিন্তু সেই কাটিং কৰা সময়তে আৰু কেইটামান যতন আছে সেই যতনটো হ'ল কাটিং কৰাৰ লগে লগে আপোনালোকে তাত সাৰ প্ৰয়োগ কৰিব লাগিব আকৌ এবাৰ সেই সাৰ বেলেগ একো নালাগে মই আপোনালোকক দেখুৱাই দিছোঁ মাহেকে পষেকে দিয়া বা সেই কাটিং কৰাৰ সময়ত দিয়া সাৰখিনি মই দেখুৱাই দিছোঁ এয়া চাওক এক শুকান গোবৰ একেবাৰে শুকান গোবৰ তাৰ লগত অকণমান ফাংগাছাইড দিব যিহেতু বৰষুণৰ ছিজনত ফাংগাছ বেছি হয় আৰু তাৰ লগতে কি দিব মই উলিয়াইছোঁ আৰু এটা বস্তু এয়া চাওক এয়া হৈছে সাৰ অৰ্থাৎ জীৱ জন্তুৰ সাৰ ইত্যাদিৰে কৰা এয়া সাৰ অৰ্থাৎ সাৰৰ পৰা কৰা সাৰ জীৱ জন্তুৰ সাৰেৰে প্ৰস্তুত কৰা সাৰ এই সাৰ এমুঠিমান ইয়াত দি দিব এই সাৰটোৱে কি কৰে আপোনাৰ এই সাৰৰ পৰা প্ৰস্তুত কৰা সাৰটো গোবৰৰ লগত এমুঠিমান মিক্স কৰি যদি দিয়ে ইয়াত ফুলিবলৈ খুব মানে সহজ হয় ই পাবলগীয়া যিখিনি সাৰ জাবৰ সেই তাৰ পৰা আহৰণ কৰি লয় গতিকে ফুলটো খুব সোনকালে ফুলে আৰু তাৰ লগে লগে আপোনালোকক মই আৰু এটা কথা কৈ দিওঁ ব্লিডিং হাৰ্ট কাটিং কৰিবলৈ অতি সহজ অৰ্থাৎ এজোপাৰ পৰা আপোনালোকে কেইবাজোপাও অতি সহজতে বনাব পাৰে সহজতে প্ৰস্তুত কৰি ল'ব পাৰে এয়া চাওকচোন মই কাষতে এটা পুলি ৰাখিছোঁ এইটো কাষতে এটা পুলি ৰাখিছোঁ এই পুলিটো ইয়াৰ পৰাই যেতিয়া মই মাৰ্চত ইয়াৰ কাটিং কৰিছিলোঁ তেতিয়া ইয়াৰে এটা ডাল মই ইয়াত গুজি থৈছিলোঁ আৰু তেনেকৈ প্ৰস্তুত কৰা ডাল মই বহুতকে কৰি পেলাই উপহাৰো দিলোঁ এনেকৈ কৰি এই মাৰ্চত প্ৰস্তুত কৰা ডালটোৱে মোক এতিয়া আকৌ এয়া চাওক ফুল ফুলিবলৈ আৰম্ভ কৰিলে অৰ্থাৎ ইয়াৰ কাটিং কৰিবলৈও সহজ ৰুবলৈও সহজ আৰু লতা জাতীয় ফুল যদিও ইয়াক গুল্ম কৰি ৰাখিবলৈও সহজ আপোনালোকৰ আৰু এটা কথা মন কৰিব ব্লিডিং হাৰ্টে সেমেকা জলবায়ু ভাল পায় কাৰণে যদিও ৰ'দ লাগে
মাজে ৰ'দ লাগিলেও আপোনালোকে দুপৰীয়া ৰ'দটো ইয়াক বৰকৈ পাবলৈ নিদিব পোহৰ বাহিৰৰ ফুল কিন্তু দেই ই আউটডোৰ ফুল বাহিৰতে ৰাখিব কিন্তু দুপৰীয়া ৰ'দটো পায় নেকি চাব দুপৰীয়া ৰ'দটো পালে কি হয় ই ফুলি থকা সময়ত এই ৰঙা যে ব্লিডিং হাৰ্ট এইটো কাৰণে কয় যিহেতু মানে বগাৰ মাজৰ পৰা ৰঙা ওলাই আহে সেইকাৰণে তাৰমানে ইয়াৰ নামটো ব্লিডিং হাৰ্ট হয় অৰ্থাৎ মাজৰ পৰা ওলাই আহিছে বুকু অংশৰ পৰা ওলাই আহিছে ইয়া মানে ৰঙা অংশটো মানে সেইকাৰণে ব্লিডিং হাৰ্ট আৰু সেই ৰ'দটো পোৱাৰ লগে লগে এই ৰঙা অংশটো নষ্ট হ'বলৈ ধৰে সেইকাৰণে আপোনালোকে পৰাপক্ষত দুপৰীয়া ৰ'দটো পাবলৈ নিদিব ৰাতিপুৱা ৰ'দটো পাওক একো নাই আৰু আপোনালোকে পানী নিয়মীয়াকৈ দিব পাৰিব খালি চাব যে টাবৰ তলৰ যিকিটা এই ফুটা থাকে সেই ফুটাকিটা যাতে ভালকে থাকে আৰু আপোনালোকে মানে যেটো পানী দিয়ে হেতু লগালক তললৈ মানে যিখিনি লাগে লব নলুৱাখিনি যাতে বাহিৰলৈ ওলাই যায় পানী জমা হ'ব নালাগে ইমানখিনিয়ে কথা মই ব্লিডিং হাৰ্টৰ বিষয়ে আজি ইমানখিনিকে ক'লো আপোনালোকক যদি ভিডিঅ'টোৱে অকমান হলেও উপকৃত কৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো ভালে থাকক কুশলে থাকক